নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো আপোনালোকৰো ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল। গতিকে বন্ধুসকল, বেছিকে আবুল তাবুল বলকি নাথাকে আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ ডান্স। বন্ধুসকল, আজি আমি আকৌ কথা পাতিম টিকটক জাতীয় এপটোৰ ওপৰত। কিন্তু বন্ধুসকল, আজি এই এপটোত আমি মাত্ৰ এজনী ছোৱালীৰ ওপৰতে কথা পাতিম, যিজনী ছোৱালীয়ে মাত্ৰ দুটামান লাইকৰ কাৰণে নিজৰ পৰিচয়, নিজৰ সন্মান সকলোবোৰ ভৰিৰে গছকি মোহাৰি পেলালে। গতিকে বন্ধুসকল, বেছি মই পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথমখন সভা। ওই খিটি খিটি কৰি ওই লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা ওই আমি গৈ ওলালো তাত লাহৰি হয় বন্ধুসকল, এইগৰাকী হৈছে সেইগৰাকী বাইদেউ, যিগৰাকী বাইদেউৰ কথা মই আপোনালোকক ইমান টাইম ধৰি বলকি আছিলো। কিন্তু বন্ধুসকল, এতিয়া আপোনালোকে এইগৰাকী কি ক'ব? বন্ধুসকল, আমি নিজেই আমাৰ পৰিচয় হেৰুৱাব গৈ আছো। কিন্তু বন্ধুসকল, আমাৰ এইগৰাকী বাইদেউ এটা বিকৃত ৰূপ দিলে আমাৰ জাতীয় বিহুটি। কিন্তু বন্ধুসকল, আমাৰ এইগৰাকী বাইদেউৰ এইটো ভিডিঅ' নহয়, আৰু এটা ভিডিঅ' আছে। গতিকে বন্ধুসকল, বেছিকৈ পলম নকৰি সেইটো ভিডিঅ' অকণমান চাই লওঁ বলকচোন। শংকৰ আমাৰ শিৰোমণি মাধৱগণৰ মণি দুয়োজনা গুৰুৰে কি দেখিছো বন্ধুসকল, আমাৰ এইগৰাকী বাইদেৱে আমাৰ মহাপুৰুষ জনাক টোকাৰী বৰগীত কেইটা কৈ নিদিলে আমাৰ এইগৰাকী পাছৰি বাইদেৱে। এইকেইটাকো তেওঁ এটা ধেমালি বা এটা অশ্লীল ভিডিঅ' বনাই পেলালে। বন্ধুসকল, এতিয়া আপোনালোকে নিজেই ভাবি চাওক, এনেকুৱা কিছুমান মক্কেলাইবোৰক কি কৰিব লাগে। বন্ধুসকল, ভিডিঅ'টো চালে এতিয়া আপোনালোকে নিজেই ভাবি চাওক যে আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া সন্মান কোন দিশে যাবলৈ ধৰিছে। বন্ধুসকল, যদিহে আমি এওঁলোকক কিবা এটা ক'ব যাওঁ তেন্তে আমি ৰস্তা কৰো কি হয়? বন্ধুসকল, এতিয়া আপোনালোকে নিজেই ভাবি চাওক যে এনেকুৱা মক্কেলবোৰক আচলতে কি কৰিব লাগে। কিন্তু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে অসমীয়া সংস্কৃতি, অসমীয়া সন্মান কি দিশে যাবলৈ গতি কৰিছে। আৰু এওঁলোকক কোনে উশাহ দিছে? হয়তো আপুনি দিছে, হয়তো আমিয়ে দিছো। কিন্তু বন্ধুসকল, এনেকুৱা কিছুমান মক্কেলৰ বাবে আজিকালি আমাৰ অসমীয়া বুলি ক'বলৈ আমাৰ নিজকে লাজ লগা হৈছে। যদিহে আমি এওঁলোকক কিবা এটা ক'ব যাওঁ তেন্তে আৰু অকণমান পিছত দুটামান কমেণ্ট কৰিব যে ফকতীয়া ৰষ্টাৰ। তাৰে এটা উদাহৰণ হৈছে এইজন ব্যক্তি, অসমৰ ডেকা মিষ্টাৰ ৰাজা বা এনেকুৱা ধৰণৰ যিসকল আচলতে ৰষ্টাৰ আছে, যিসকল মই তোমাক কৈছো শুনা, ৰোষ্ট কৰোঁ হয়, ৰোষ্টৰ নামত আমি একো জাবৰ নুসুমিয়াওঁ আৰু যিটো ভুল কাম সেইটো কৰোঁ। গতিকে অকণমান ফকতীয়া ৰোষ্টাৰ কৰাৰ আগতে অকণমান হ'লেও মগজত মাল বোলা বস্তুটো অকণমান চাই ল'বা। গতিকে বন্ধুসকল, এইগৰাকী বাইদেউ আৰু এটা ভিডিঅ' আছে, যিটো ভিডিঅ' তেওঁ অশ্লীলতা বেছি ব্যৱহাৰ কৰিছে। গতিকে বন্ধুসকল, সেইটো ভিডিঅ' অকণমান চাই ল'ম ব'লকচোন। বন্ধুসকল, এইটোৱে হৈছে সেইটো ভিডিঅ', যিটো ভিডিঅ'ৰ কথা মই অলপ আগত আপোনালোকক কৈ গ'লো। বন্ধুসকল, এইটো ভিডিঅ'ত আমাৰ বাইদেউগৰাকী প্ৰেমটো অকণমান বেছিকৈ জাগিছে, হয়তো তেওঁ থাকিব পৰা নাই, সেইবাবে এনেকুৱা ধৰণৰ কিছুমান আলবাল কৰি আছে আৰু। গতিকে বন্ধুসকল, এইজনী বাইদেউ বহুত বিতৰ্কৰ মাজত সোমাই পৰিছে, কিয়নো এই বিতৰ্কত সোমাবলগীয়া কাম কৰিছে। গতিকে বন্ধুসকল, এনেকুৱা কিছুমান মক্কেলৰ কাৰণে আজিকালি আমাৰ অসমীয়া মানুহবোৰক মানুহে গুৰুত্ব নিদিয়া হৈছে। অসমখনত বাহিৰৰ মানুহে হাঁহিবলৈ পোৱা হৈছে ঠিক এনেকুৱা কিছুমান মানুহৰ বাবে। গতিকে বন্ধুসকল, এনেকুৱা কিছুমান মানুহক কি কৰিব লাগে আচলতে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বাটন দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধুসকল, আজিলৈ এৰিলো, ধন্যবাদ, জয় আই অসম। কিন্তু বন্ধুসকল, যোৱাৰ আগতে এটি আচৰিত ভিডিঅ' চাই লওঁ নে কি কোৱা? तुम जरूरत हो मुझको भी तू